নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ দুলিয়াজানৰ যোনটো অইল টেণ্ডাৰ হৈ গৈছিলে তাৰ আপোনাৰ ফাইনেল লিষ্টখন মই আপোনালোকৰ মুখলৈ লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইয়াৰ PDF টো কেনেকৈ ডাউনলোড কৰিব তাৰ বাবে মই শেষত আপোনালোকৰ ভিডিঅ'টো শেষত জনাই দিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে আপোনালোকৰ নাম আছে নাই ইয়াত জানিব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া অইল টেণ্ডাৰ PDF টো ডাউনলোড কৰিবৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰলৈ যাব। ব্ৰাউজাৰত গৈ পিনে আপোনালোকে চাৰ্চ কৰিব অইল টেণ্ডাৰ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম যিটো অপশ্যন ওলাব নেশ্যনেল টেণ্ডাৰ বুলি, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অলপ লোড হৈ পিনি তললৈ স্ক্ৰল কৰিব। আপোনালোকে তললৈ স্ক্ৰল কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো লোড হ'ব। পেজটো লোড হৈ পিনি তললৈ স্ক্ৰল কৰি আহিব। ইয়াৰ ৰিজাল্ট অফ ড্ৰ অফ লছ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে এটা PDF দেখিব। সেই PDF টো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেই PDF টো প্ৰথম যিটো PDF আহিব, সেই PDF টো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ডাউনলোড অপশ্যনটো আহিব। আপোনালোকে PDF টো ডাউনলোড কৰি ল'ব। আপোনালোকৰ মোবাইলত আপোনালোকে চাব পাৰিব, নহ'লে আপোনালোকৰ লেপটপতো চাব পাৰিব। তো আপোনালোকে এই PDF টো ডাউনলোড কৰি দিয়াৰ পিছত অ'পেন হৈ যাব অট'মেটিক। যদি আপোনালোকৰ অটো কৰি থৈ দিয়া থাকে তো আপোনালোকৰ নাম ইয়াত আছে নাই তেতিয়াও আপোনালোকে ভালদৰে চাব পাৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।